কবিতাৰ শিৰোনাম কিমান দিনলৈ মাজুলী হৈ ৰ'বি। কিয় জানো মনলৈ আহিল নুসুধিব লগা এটা প্ৰশ্ন। কিমান দিনলৈ তই মাজুলী হৈ থাকিবি? কিমান দিনলৈ বহন কৰিবি সত্ৰীয়া সংস্কৃতিৰ বৈচিত্ৰ্যৰ প্ৰকাশ? জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সুন্দৰ প্ৰকাশ তোৰ বুকুত আকাংক্ষিত সমাজৰ ৰূপান্তৰৰ আখৰা। বিজতৰীয়া ধৰ্ম সংস্কৃতিৰ পোহাৰ মেলিছে, জয়াল পংকিলতাৰ ভয়াল পৰিৱেশ গঢ়ি বনিয়াই পাতিছে মন। বন্য সংস্কৃতিৰ আকৃষ্ট জনতা তোৰ কীৰ্তিৰে সজাবিকা। স্বৰ্গদেউ মহাৰথী সেনাপতি তোৰেই সন্তান। ধৰ্মৰ সোঁতৰো বিদেশীৰ পদধূলিৰে পুষ্ট তই কিমান দিনলৈ মাজুলী হৈ থাকিবি? শংকৰ মাধৱৰ মিলনভূমি কেৰলৰ ধনী উজ্জ্বল মমৰ পোহৰত। শংকৰ মাধৱৰ মিলনভূমি কেৰলৰ ধনী উজ্জ্বল মমৰ পোহৰত সনাতন সংস্কৃতিৰ পাতকা হাতত লৈ গাওঁ কেনেকৈ মানৱতাৰ গান। তোৰ বুকুৰ অৰ্মিত ভাণ্ডাৰ হেৰুৱাৰ উপক্ৰম, তোৰ বক্ষত অমানিশাৰ অন্ধকাৰ। মাজুলীয়াল নিদ্ৰামগ্ন অৱৰুদ্ধ সংকটাপন্ন বৈষ্ণৱ ধাম উদাৰতাৰ তোৰ আকাশ। কপটতা মিছা ৰঙেৰে ধৰিছে ছানি, বৰগীত বৰতাল দবা শংখৰ ধ্বনি। ৰাসৰ মধুৰ মূৰ্তি ৰূপ ৰাখি হেৰাব নেকি ৰাইজৰ আৱেগ অনুভূতি? তই মাজুলী কিমান দিনলৈ মাজুলী হৈ ৰবি? কৰুণা সৌম্য মৈত্ৰীৰ মানৱতাৰ গানে স্পৰ্শ কৰিবনে আজিৰ জনতাক? কৰুণা সৌম্য মৈত্ৰীৰ মানৱতাৰ গানে স্পৰ্শ কৰিবনে আজি জনতাক? কিমান দিনলৈ মাজুলী হৈ ৰবি? কিমান দিনলৈ মাজুলী হৈ